মোক দেখাত বাৰু বুঢ়ী বুঢ়ী লাগিছেনে বাৰু ময়ো ফাইনেলি আইতা হৈ গ'লোঁ জানেনে আৰু আইতা কেনেকৈ হ'লোঁ আপোনালোকক জনাই আছোঁ আজি অন্নপ্ৰসনত উপস্থিত আছোঁ আজি অন্নপ্ৰসন মানে আমাৰ ভাগিনজনীৰ সৰু কেঁচুৱা এটা হ'ল তাক আজি মুখত ভাত দিছে সেইবাবে আমাক নিমন্ত্ৰণ কৰিছিলে আমি আহিছোঁ আৰু কি যে ধুনীয়া ডেক'ৰেশ্যন কৰিছে নহয় সঁচাকৈ খুবেই বেছি ভাল লাগিল এইফালে ভাগিন জোৱাইটো ভাগিনজনী আৰু কেঁচুৱাটো এনেকৈ ফটোকপি ইয়াত ৰাখিছে মানুহৰ ৱেলকাম জনাইছে ইমানেই ধুনীয়া লাগিছে নহয় তাৰপিছত এইফালে আছে ডেক'ৰেশ্যন ইমান ধুনীয়াকৈ সজাইছে দেখিয়ে ভাল লাগিল সেইকাৰণে ভাবিলোঁ অকণমান কেমেৰাত আবদ্ধ কৰি ৰাখোঁ স্মৃতি হৈ ৰ'ব সেইবাবে আৰু এইফালে আহিছে মোৰ মানুহজন আৰু ল'ৰাটো আগে আগে গৈ আছে মই পিছে পিছে কেমেৰা কৰি কৰি গৈ আছোঁ আৰু এটা কথা মোৰ মানুহজনে কেমেৰা নকৰে খুবেই বেয়া পায় সেইকাৰণে মই কেমেৰামেন মই ব্লগাৰ মই সকলো আৰু এইফালে আছে আৰু আমাৰ গাঁৱৰ ৰাইজসকল সকলো বহি আছে এইফালে তাৰপিছত ময়ো পিছে পিছে গৈ আছোঁ আৰু কেমেৰা ধৰি ধৰি আমাৰ কাৰণেনো কি আয়োজন কৰিছে আপোনালোকক দেখুৱাওঁ বলকচোন বাৰু আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টো অনুগ্ৰহ কৰিছোঁ অকণমান স্কিপ নকৰিব আৰু মই যে আইতা হ'লোঁ আপোনালোকৰ বিশ্বাস হৈছেনে হয় মই সঁচাকৈ আইতা হ'লোঁ মোৰ মানুহজন ককা হ'ল কাৰণ ভাগিনজনীৰ যদি কেঁচুৱা হৈছে মই আইতা হ'লোঁ নহয় জানো এইফালে চাওক ভাগিনজনী কেঁচুৱাটোলৈ ৰখি আছে যিহেতু সৰু ল'ৰা ন সেইকাৰণে মাজে মাজে শুইছে মাজে মাজে উঠিছে ঠিক তেনেকৈ আৰু সকলো ৰাইজ বহি আছে আৰু আমাৰ কাৰণে স্পেচিয়েলি মানে গোটেই ৰাইজৰ কাৰণে কিনো ৰন্ধা বঢ়া কৰিছে তাকেহে আপোনালোকক দেখুৱাওঁ দেই আপোনালোকে অনুগ্ৰহ কৰিছে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু ভাল লাগে এনেকৈ বহুত দিনৰ মূৰত মানে কিবা এটা আয়োজন কৰিলোঁ মানে খুবেই ভাল লাগে খাই আমি ফাইনেলি খোৱা ঘৰত গ'লোঁ এতিয়া খাবলৈ এইফালে বেঙেনা ফ্ৰাই তাৰপিছত মাছ খাই থাকোঁতে সদায় ভিডিঅ' কৰোঁ মই মানে পাহৰি যাওঁ প্ৰথমত কৰিবলৈ সদায় মোক মানে লাষ্টতে ভিডিঅ'টো সেইফালে বেটা অলপ মুখত দুখাই আছিলেহি তাৰপিছত এইফালে আছে খাচী মাংস তাৰপিছত মাছ মানে বেঙেনা ফ্ৰাই দাইল বহুত মানে আৰু মুৰিঘণ্ট সকলোবোৰ বনাইছিলে খুবেই ভাল লাগিল খাই আৰু এইফালে মানুহজন পূৰা খোৱাত ব্যস্ত মানে আৰু যিহেতু মাংস বুলি ক'লে মোৰ মানুহজনে মানে ৰখিবই নোৱাৰে ঘৰতো যেনেকৈ খায় মানে বাহিৰতো তেনেকৈয়ে খায় মানে খুবেই মাংস মাছ ভাল পায় আৰু ক'বই নালাগে আৰু মানে মাংস মাছ বুলি ক'লে পাগল আৰু সেইকাৰণে খাই আছে আমি উঠি ল'লোঁ কাৰণ আমি বৰ বেছি বেছি খাব নোৱাৰোঁ একদম কম নিয়মিতভাৱে খাওঁ মানুহজনৰ কিন্তু লিমিট নাই দেই পূৰা খাই দিয়ে মাংস পালে মানে এয়া চাওক কেনেকৈ খাই আছে মই মানুহজনক অকণমান কেমেৰা কৰি জোকাই আছিলোঁ এইফালে বৌ এজনীয়ে খাই আছে তেওঁকো জোকাই আছিলোঁ মই মানে মানুহক কামোৰ দিয়াত একদম উস্তাদ আৰু মানে কি কৈ আছোঁ আৰু মানে তেওঁলোকে এনেকৈ হাঁহিছে মই জোকাই থকাৰ কাৰণে এইফালে আছে চাওক কি একদম মানে মাটন কাৰী তাৰপিছত দাইল ভাত মুৰিঘণ্ট সকলোবোৰ অকণ অকণ দেখাই দিছোঁ ৰাইজৰ কাৰণে কিনো আয়োজন কৰিছিলে এইফালে চাওক কিমান ধুনীয়াকৈ বনাইছে নহয় আচৰিত ধুনীয়া হ'ল খাবলৈ এইফালে মটন কাৰী চাওক কিমান ধুনীয়া এইফালে মিক্স ভেজখিনিও ভাল লাগিলে এইফালে বেঙেনা ফ্ৰাই মানে সকলোবোৰ খাই মানে মজা লাগিলে নহয় আৰু তাতে এনেকুৱা খাবলৈ পালে আৰু কি লাগে কওকচোন বাৰু এইফালে চাওক কিমান ধুনীয়া মুৰিঘণ্ট এইফালে আছে বিলাহী টক এইফালে দাইল তাৰপিছত এইফালে আছে মিক্স ভেজ আৰু এইফালে ক্ষীৰ মানে সকলোবোৰ আৰু মানে ধুনীয়া ধুনীয়া আইটেম ৰাখিছিলে আৰু পাৰ্টি বুলি ক'লে সাধাৰণতে খানা মেইন নহয় জানো খানাটোতো একদম স্পেচিয়েল থাকেই আৰু ভালো লাগে নহয় জানো পাৰ্টি এখন খাবলৈ পালে বহুত দিনৰ পিছত এইফালে আমাৰ ভাগিনজনী আৰু এইজনীও ভাগিনে হয় দুজনী বাইদেউ ছোৱালীয়ে হয় দেই আৰু অকণমানিটো যে অন্নপ্ৰসন্ন হৈছে এই পোৱালিটো যে কোচত লৈ আছে তাৰে হৈছিলে আৰু মই অকণমান তাকো আবদ্ধ কৰি ৰাখিলোঁ ফাইনেলি মোৰ এতিয়া ঘৰলৈ যাবৰে হ'ল কাৰণ বহু সময় হ'ল আৰু ল'ৰাটো শুৱাই থৈ আহিছিলোঁ সৰু ল'ৰাটো সেইকাৰণে সোনকালে খাই বৈ মানে আজৰি হৈ গুচি গ'লোঁ কাৰণ সৰু ল'ৰা ছোৱালী লৈ গৈ মানে অলপ অসুবিধা হয় নহয় জানো আৰু তাক পৰাপক্ষত মই নিনোৱেই কাৰণ আমনিটো খুব বেছি যে সেইকাৰণে বাৰু যি কি নহওক এতিয়ালৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব সকলো ভালে কুশলে থাকক বাই বাই